নমস্কাৰ জনতাৰ হৈ জনতাৰ বাবে জনতাৰ কাষত জনমঞ্চত এই ভিডিঅ'টো আসলতে বহুদিন বিৰতিৰ অন্তত আসলতে ভিডিঅ'টো বনাইছোঁ ভিডিঅ'টো ভোট জলকীয়া খেতিৰ ওপৰত এটা বিশেষ ভিডিঅ' হ'ব এই ভিডিঅ'টো এই কাৰণে কৈছোঁ বিশেষ বুলি যে ভোট জলকীয়াৰ প্ৰধান বেমাৰ হ'ল পাত চিৰিলি পৰা এই চিৰিলি পৰা বেমাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আজিলৈকে বহুজনে বহু ধৰণৰ কথা কৈছে যদিও বা বহু ধৰণৰ দৰৱ প্ৰয়োগ কৰা হৈছে যদিও কিন্তু নিৰাময় কৰিব পৰাকৈ বিশ্বাসযোগ্যভাৱে আজি ঔষধ পোৱা নাযায় বা বিভিন্ন ঔষধ মৰাৰ পিছতো সুফল পোৱা নাযায় এতিয়া মই যোৱা 3টা বছৰ আৰু এই বছৰত লৈকে যিখিনি পৰ্যালোচনা বা যিখিনি মই পৰ্যবেক্ষণ কৰিলোঁ জলকীয়া বিভিন্নজন খেতিয়কৰ খেতি পথাৰলৈ গৈ দেখিলোঁ বা নিজেও ভোট জলকীয়া খেতি কৰি দেখিলোঁ যে এই ৰোগটো নিৰাময়ৰ কেইবাটাও পন্থা আমি অৱলম্বন কৰিব পাৰোঁ প্ৰথম কথা হ'ল যে এই যে দেখিছে মালচিং পেপাৰ ব্যৱহাৰ কৰিলে মই দেখিলোঁ যে মালচিং পেপাৰ ব্যৱহাৰ কৰিলে এই ৰোগটো আসলতে কম হয় কি কাৰণে কম হয় সেই কথাটো আসলতে মই এতিয়ালৈকে গম পোৱা নাই কিন্তু মালচিং পেপাৰ ব্যৱহাৰ কৰা গছত যিসকল খেতিয়কে ব্যৱহাৰ কৰে তেওঁলোকৰ গছত আসলতে খুব কমকৈ চিৰিলি পৰা পাতৰ ৰোগটো দেখা যায় আৰু এই ক্ষেত্ৰত এই যিডৰা জলকীয়া দেখিছে আপোনালোকে এই জলকীয়াডৰা প্ৰণৱ ৰাজখোৱা নামৰ এজন যুৱকৰ কলিয়াপানীৰ তেওঁ কি কৰিছে এইবাৰ মালচিং কৰিছে আৰু কিছু অংশত মালচিং নকৰা গছ আছে সেই নকৰা গছত কিন্তু এডৰাত চিৰিলি পৰা পাত হৈ গ'ল আৰু একেলগে পচোৱা একেই পুলি একেই কথা গতিকে বহুতে ক'ব বিচাৰে যে গুটিত বা চিডত বেমাৰটো আহে কিন্তু সেইটো কথা নহয় বুলি মই এবাৰ গম পাইছোঁ বা দেখিলোঁ মই পৰ্যবেক্ষণ কৰি যে যিখিনিত তেওঁ মালচিং পেপাৰ ইউজ কৰা নাই সেইখিনি গছত ইতিমধ্যেই চিৰিলি পৰা বেমাৰটো হৈ গৈছে আৰু যিখিনি দেখিছে আপোনালোকে এইখিনিত এই বেমাৰটো এতিয়ালৈকে হোৱা নাই দ্বিতীয় কথাটো হ'ল যে সাৰ মানে পচন সাৰেই হওক ৰাসায়নিক সাৰেই হওক পৰ্যাপ্ত পৰিমাণে যদি মালচিং কৰাৰ আগতে যদি তলিডৰাত দি লোৱা নহয় তেনেহ'লে কিন্তু মালচিং কৰাৰ পিছতো এই চিৰিলি পৰা ৰোগটো হোৱা দেখা যায় আৰু বহুতে ক'ব বিচাৰে যে এই এটা মাইটজাতীয় বা আমাৰ এইটো মকৰা জাতীয় এনেকুৱা পখিলা জাতীয় এটা মানে পতংগৰ দ্বাৰা এই লেলাৱতীত আহে আৰু পাতটো চুহি দিয়াৰ পিছত গতিকে সেই লেলাৱতীত এটা ভাইৰাছ আহে বুলি কৈছে বহুতে ক'ব বিচাৰে কিন্তু সেইটো হয়নে নহয় মই নাজানো কিন্তু হ'বও পাৰে হ'লেও কিন্তু দেখা যায় যে বহুত চিৰিলি পৰা গছৰ ক্ষেত্ৰত মই দেখিছোঁ আগৰ কেইবাটাও বছৰত বহু খেতিয়কে কি কৰি দিছে খুব সাৰ প্ৰয়োগ কৰি দিয়ে তাৰপিছত চিৰিলি বেমাৰটো হোৱাৰ পিছত সাৰ প্ৰয়োগ কৰে গোবৰ দিয়ে আৰু দৰৱ প্ৰয়োগ কৰি দিয়াৰ পিছত কিন্তু চিৰিলি বেমাৰটো ভাল হৈ যোৱাও দেখা গৈছে গতিকে দুই একজোপা গছত সবল গছত সেই বেমাৰটো ভাল হৈ যায় গতিকে বেক্টেৰিয়া বা ভাইৰাছ যদি হয় তেনেহ'লে দৰৱ প্ৰয়োগ বা সাৰ প্ৰয়োগৰ লগে লগে ভাইৰাছটো কেনেকৈ নোহোৱা হয় গছৰ ভিতৰত যিহেতু সোমাই থাকে গতিকে সিও এটা বিচাৰ্যৰ বিষয় বুলি ভাবোঁ মোৰ প্ৰশ্ন কেইবাটাও আছে এই বিষয়টোক লৈ যে প্ৰথম কথা হ'ল যে সেইটো এটা প্ৰশ্ন যে সাৰ প্ৰয়োগ কৰি দিয়াৰ পিছত কেনেকৈ বেমাৰী গছজোপা বা চিৰিলি পৰা গছজোপা ভাল হৈ যোৱা দেখা যায় বহু সময়ত ভাল হয় কিন্তু আৰু যিসকল খেতিয়কে পৰ্যাপ্ত পৰিমাণে পচন সাৰ আৰু ৰাসায়নিক সাৰ বা যথাসময়ত ঔষধ প্ৰয়োগ কৰি থাকে কিন্তু তেনেসকল খেতিয়কৰ এই মানে খেতিপথাৰত এই ৰোগটো চিৰিলি পৰা ৰোগটো হোৱা দেখা নাযায় এতিয়া আজি যোৱা 3টা বছৰত পৰ্যবেক্ষণ কৰি মই এই কথাকেইটাকে কিন্তু অনুধাৱন কৰিছোঁ যে প্ৰথম কথা হ'ল পৰ্যাপ্ত পৰিমাণৰ সাৰ প্ৰয়োগ কৰিব লাগিব গছত আৰু যাতে সাৰ প্ৰয়োগ এই কাৰণেই কৰিব লাগিব গছজোপা অকণমান দুৰ্বল হৈ গ'লেই গছৰ মানে এটা বাঢ়নৰ গতি থাকে সেই গতিটো যদি অকণমান ৰুদ্ধ হৈ যায় গতিটো ব্ৰেক মাৰে যদি অকণমান ৰৈ যায় পোখাখিনি যদি গছজোপা যদি বাঢ়ি নাথাকে এনি টাইম তেনেহ'লে কিন্তু সেই বেমাৰটো আহি যোৱা দেখা যায় সেইটো মই নিজে কৰোঁতে দেখা পালোঁ গতিকে প্ৰথম কথাটো হ'ল পৰ্যাপ্ত পৰিমাণৰ পচন সাৰ প্ৰয়োগ আৰু ৰাসায়নিক সাৰ যিয়ে নহওক আৰু সময়মতে কীটনাশক ঔষধ প্ৰয়োগ লগে লগে কিন্তু মালচিংটো কৰিব লাগিব পুলিখিনি মালচিং সাৰ প্ৰয়োগ কৰাৰ পিছতে ভেটিত প্ৰস্তুতৰ পিছতে মালচিংটো কৰিহে পুলি লগাব লাগিব গতিকে পুলিৰ ক্ষেত্ৰত মই দেখিলোঁ গতিকে এই বছৰ যিখিনি মই দেখিলোঁ এই জলকীয়া যিখিনি দেখি আছে এই মুহূৰ্তত আপোনালোকে এইখিনি পুলি একেলগৰ পুলি এইখিনিত নাই হোৱা বেমাৰ কিন্তু একেলগে পচোৱা একেই গুটি একেই কথা বাকীখিনিত কিন্তু হৈ গৈছে গতিকে চিডত যে বেমাৰটো আহে এই কথাটো মই ক'বলৈ এতিয়া টান পাইছোঁ কিন্তু মই যোৱাটো বছৰলৈকে সেইটো হয় বুলি ভাবিছিলোঁ যে চিডতে গুচি আহে ভাইৰাছ বা কিবা এই বেমাৰটো কিন্তু
সেই কথাটো এই বছৰ মই অলপ বিশ্বাস কৰিবলৈ টান পাইছোঁ। সেইকাৰণে এই ভিডিঅ'টোৰ যোগেদি এই কথাকেইটা জনালোঁ। পৰ্যাপ্ত পৰিমাণে সাৰ প্ৰয়োগ কৰা গছত এই বেমাৰটো কম দেখা যায়, মালচিং পেপাৰ দিলে কম দেখা যায়, আৰু লগে লগে যিসকল খেতিয়কে নিয়মিতভাৱে ঔষধ প্ৰয়োগ কৰে, ঔষধ প্ৰয়োগ কৰি এই থিপছ জাতীয় বা মাইট জাতীয় এই পতংগখিনি খেতিৰ ডৰাৰ পৰা আঁতৰত ৰাখিবলৈ সক্ষম হয়, তেওঁলোকৰ ভোট জলকীয়া খেতিডৰাত এই চিৰিলি পৰা ৰোগটো কম দেখা যায়। গতিকে এই 2-3টা কথা মই এই কেইবছৰ অনুধাৱন কৰিলোঁ। গতিকে এই ভিডিঅ'টো আপোনালোকে যদি ভাবিছে ভোট জলকীয়া খেতিয়কসকলৰ বাবে উপকাৰত আহিব ভৱিষ্যতে, বা বিজ্ঞানীসকলে তেওঁলোকৰ ধৰণে আচলতে নিজৰ ধৰণে পৰ্যবেক্ষণ কৰি আছে, নিৰীক্ষণ কৰি আছে এই ৰোগটো। বহু সময়ত আমি পাতিছোঁ কৃষি বিশ্ববিদ্যালয় বা অন্যান্য হেৰিয়াৰ যিখিনি মানে বিজ্ঞানী আছে, তেওঁলোকে সততে এইখিনি কৰি আছে বুলি আমি গম পাইছোঁ। কিন্তু আমি খেতিয়কসকলেও নিজস্ব ধৰণে কিছু পৰ্যালোচনা কৰা দৰকাৰ বুলি ভাবিয়েই আচলতে এই ভিডিঅ'টো মই বনালোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু মোৰ এই চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি ন'টিফিকেশ্যনটো অল কৰি ৰাখিব। ধন্যবাদ।